হাই ফ্ৰেণ্ডছ, আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি খেলখন চাই থাকোঁতে আজি সুন্দৰ দৃশ্য এটা দেখা পালোঁ যে বিৰাট কোহলিয়ে শ্ৰীলংকাৰ ধুনীয়া এটা কেচ ধৰাৰ পিছত ৰিয়ানৰ ফালে চাই এনেকৈ বিহু নৃত্য কৰা দেখা গ'ল। এই দৃশ্যটো দেখি ৰিয়ানৰ অনুৰাগী সকলোৱে উৎফুল্লিত হৈ পৰিছিল আৰু ৰিয়ান পৰাগে বিৰাট কোহলিক আদৰ্শ হিচাপে মানে আৰু তেওঁ ৰিয়ানৰ দৰে বিহু নৃত্য কৰাৰ কাৰণে ৰিয়ানৰ অনুৰাগীসকলে বহুত ভাল পালে, আনন্দত উৎফুল্লিত হৈ পৰিল। আজিৰ খেলখনত ৰিয়ানে খেলিবলৈ সুবিধা পোৱা নাছিল আৰু তেওঁ পেভিলিয়নত বহি আছিল আৰু তেতিয়া বিৰাট কোহলিয়ে তেওঁৰ ফালে চাই নৃত্যটো কৰিছিল। আমাৰ অসমবাসীৰ বাবে এয়া এটা গৌৰৱৰ বিষয়, কাৰণ বিৰাট কোহলিয়ে পেভিলিয়নত বহি থকা ৰিয়ান পৰাগলৈ খেলপথাৰৰ পৰা এনেকৈ সঁহাৰি জনাইছিল আৰু নিশ্চয় ৰিয়ান পৰাগে আগলৈ এজন ডাঙৰ ক্ৰিকেটাৰ হ'ব তাৰে এটা যেন ইংগিত দিছিল। আৰু বিহু নৃত্যক বিৰাট কোহলিয়ে ইমানখিনি সন্মান দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আজি ভিডিঅ'খিনিত ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্ট যোগে জনাব। থেংকছ ফৰ ৱাচিং, বাই বাই। 7 তাৰিখে আকৌ ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনা ক্ৰিকেট খেল হ'ব। তাত ৰিয়ান পৰাগে খেলিব চান্স পায় নে নাপায় নাজানো, খেলিব চান্স পালে ভাল হয় আৰু তাৰ বাবে আমি আশাৰে বাট চাই আছোঁ।